নমস্কাৰ সকলোকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। কাৰণ এইটোৱেই যে এটা অসাধাৰণ বেঙেনা পুলি, এয়া দেখিছে অসাধাৰণ বেঙেনা পুলি, আৰু এইবোৰ দেখিছে মোৰ চাৰিওফালে। এইবিলাক সামান্য বা সাধাৰণ বেঙেনা পুলি নহয়, এইবিলাক অসাধাৰণ বেঙেনা পুলি। কাৰণ ইয়াৰ বীজ য'তে ত'তে পোৱা নাযায়, এঠাইত পালোঁ, বৰ ভাগ্যকৰ্মে। এইবাৰ হৈ যোৱা জব মেলালৈ গৈছিলোঁ, আৰু সেই জব মেলাতে বৰ সুন্দৰ ডাঙৰ বেঙেনা দিলে, আৰু তাকেনো কিনো কৰিম বুলি এটা বেঙেনাকেনো ঘৰতো খাব নহয়, এতিয়া নিজেও খাব নহয়। গতিকে আনি ইয়াক গুটি প্ৰস্তুত কৰিলোঁ, আৰু গুটি প্ৰস্তুত কৰাৰ পাছত এয়া চাওক, এতিয়া অসাধাৰণ বেঙেনা পুলি ওলাইছে। এইবিলাক মই চবতে ৰুইছোঁ, কাৰণ ময়ো আশা ৰাখিছোঁ ময়ো চৰকাৰক বেঙেনা উৎপাদন কৰি দিব পাৰিম। কাৰণ বৰ্তমান আমি লাগি আছোঁ পথাৰ আমাৰ বজাৰ আমাৰ কাৰণে। তো বিশেষ এইটোৱেই, চাওক অসাধাৰণ বেঙেনা পুলি। যদি আপোনালোকক প্ৰয়োজন হয়, মোৰ ওচৰলৈ আহিব। মোৰ ওচৰত এনেকুৱা অসাধাৰণ জব মেলাৰ পৰা অনা বেঙেনা পুলি যথেষ্ট মই বীজ উলিয়ালোঁ। এইটোৱেই মোৰ বিশেষ ভিডিঅ'টি। ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টি চোৱাৰ কাৰণে। এয়া পুনৰবাৰ কৈছোঁ, এই জব মেলাৰ পৰা অনা বেঙেনা পুলি। আৰু শেষত মই যিহেতু চেনেলটো একেবাৰে নতুন, গতিকে ছাবস্ক্ৰাইব কৰি দিব, পেজখন লাইক কৰি দিব, আৰু যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।